পিকনিক খাবা এটা গাইছে এটাতে আজি আমি 31 জানুৱাৰী বুলি ঘৰৰ সকলো পৰিয়াল একেলগে পিকনিক খাবলৈ বমাক দেখাই দিয়া আমাৰ বমা এয়া বমা আগত বহাই লৈছো মই আৰু পিছত আমাৰ পিছত গাড়ী আহি আছে মা বড়ো আহি আছে আৰু ভাইটি উঠিব ধেমাজিত জিয়াধল মুখলে বুলি আহি আছো এয়া আমাৰ দুগু এয়া আমাৰ ফুচুকা হেল্ল আকৌ বন্ধ কৰি দিম ব্লগৰ খেলনাখন মই টেঙা খাইছো জলফা খাতি জলফা খাতি জনী এজনী আইলে এতিয়া আমি গৈ থাকো তাত দেখামগে হয়নে ইয়েস এইখনে দিয়া উপমা উপমা আৰু নাপালো বিচাৰি সুখমা তুমি এনে শুৱনি পিকনিক কৰা জেগা কিমান দূৰ আছে ৰাখিবা আৰু দুইটো মাৰি দিলে যিমান দূৰত পৰিব তাতেই আৰু জেগা সামৰিলো দি থাকে সপোনে আমি সাদি ইনে লৈ আহিলো চাহ পালোৱে খাবলৈ হৈ গ'ল আৰু মুনুৱে বাঢ়ি আছে কিমান সোনকালে শেষ হৈছে খাবলৈ ভাল লাগিছে নে বৰ্তা আহিলে আমাৰ ধেমাজিৰ পৰা মায়ে বাঢ়ি আছে सबफाले गाड़िए गाड़ी एफाले पूरा फूर्ति कर नाची আছে বেলেগ নিয়াজে দেখিবলা যে ৰঙা বগা লৈছে একেবাৰে এনেকুৱা নাই সঁচাকৈ কৈছোঁ গেট ধুনীয়া লাগিছে দেখিবলৈ আমি খাই বৈ ধুনীয়াকৈ চাফা কৰি দিলোঁ জুই জ্বলাই দিছোঁ চাফা খাই ধুনীয়াকৈ চাফা কৰি এয়া জুই জ্বলাই আছোঁ
এনেকৈ সকলোৱে খাই বৈ যেন বনভোজ চলিবোৰ চাফা কৰি থৈ যায় এতিয়া সকলোৰে কাৰণে সুবিধা হয় আমি আহি খাবহি লাগিব নহয় জানো এতিয়া খাই বৈ আমি পাহাৰ চাবলৈ আহিছোঁ হয় নাই ফুচুকা এতিয়া ধুনীয়াকৈ দলংখন চাওঁগৈ জীয়াঢল মুখৰ আমাৰ কিয় সোনকালে খাই বৈ আজৰি হৈ গ'ল ন আমি খাই বৈ আমাৰ শুনছে খোজকাঢ়ি পাৰিব নাই ধুনীয়া লাগিছে ন ঠাই দেখো ফটো মাৰিবলৈ পষ্ট দিবলৈ উঠিছে চাকত Oh,